हेलो एवरीवन अस्सलामु अलैकुम वेलकम बैक टू माय यूट्यूब चैनल आशा करूँ आपनालोक সকলো ভালে আছে আলহামদুলিল্লাহ মোৰো পিছে ভাল আৰু আজি আমি এফালে যাবলৈ ওলাই আছো আৰু ক'ত যাবলৈ ওলাই আছো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিলে গম পাব তো বলক দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো আৰু এপিনে আমি গোটেই কিজনীয়ে ৰেডি হৈ ললো তাৰ পাছত আমি ঘৰৰ পৰা ওলাই গলো আৰু আমি যেতিয়া ঘৰত আহো তেনেকৈ একেলগে গোটেইখিনিয়ে কৰবাত নহয় কৰবাত ফুৰিবলৈ যাওঁ আৰু ভাল লাগে এনেকৈ বহুত দিনৰ পিছত একেলগে লগ হৈ ফুৰিবলৈ যাওঁ তো এয়া আমি গৈ পালো এতিয়া নেহেৰুবালিৰ ওচৰতে থকা চাট হাউস এখনত আৰু এইখন চাট হাউসত মই আজিলৈকে আহা নাই ফাৰ্স্ট টাইম আহিছো তো ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু ধুনীয়াকৈ বাছখনৰ ওপৰত মানে ডেকোৰেশন কৰি থৈছে তো দেখিয়ে ভাল লাগিছে তো আপোনালোকেও আহিছেনে যদি আহিছে কমেন্ট কৰি জনাব আৰু ইয়াৰ খানাবোৰ ভাবিলো টেষ্ট কৰি চাওঁ কাৰণ ৰেষ্টুৰেণ্টবোৰত সব বস্তুৰে দাম বেছি লয় আৰু চাট হাউসবোৰত দামবোৰ বহুত কম লয় কিন্তু খোৱাও বহুত টেষ্টি হয় তো এটো কাৰণে ভাবিলো ইয়াৰো টেষ্ট কৰি চাওঁ তাৰপিছত আমি ললো চিকেন চাও বাৰ্গাৰ আৰু চিকেন ৰোল তো তেনেকৈ আমি খাই চালো আৰু খোৱাখিনি হসাকে বহুত বেছি ভাল আছিল আপোনালোকে যদি আহিছে তেতিয়াহলে নিশ্চয় গম পাব ইয়াৰ খানাবোৰ ভাল আছিল তাৰপিছত এয়া আমাৰ সাৰাৰ কাৰণে মাকে সিলেট পেন্সিল এবোৰ লবলৈ গৈছে কাৰণ তাই এতিয়া লিখিবলৈ লাগে পঢ়া শুনা কৰিব তাই তাৰপিছত আহি থাকোতে ৰাস্তাতে দাদাজনক দেখা পালো ইমান ধুনীয়াকৈ ডান্স কৰি আছিল তো ভাবিলো আপোনালোককো এবাৰ দেখুৱাই দিও চাওকচোন বহুত ভালকৈ ডান্স কৰিছে তাৰপিছত আমি আহিলো ফুচকালা দাদাজনৰ ওচৰত কাৰণ আমি ছোৱালীবোৰেটো ফুচকা দেখিলে ৰখিব নোৱাৰো তো খাই ললো তেনেকৈ তাৰপিছত দুখনমান ফটো তুলিছিলো ভাবিলো আপোনালোকক দেখুৱাও তাৰপিছত আৰু নেক্সট ডে মৰ্নিং আৰু উঠিয়ে আকৌ আমি প্ল্যান কৰিলো কৰবাত যাবলৈ আৰু আজি গৈ আছো আমি বৰমাহতৰ ঘৰত আজিও আমি গোটেই কেজনী ওলাইছো কাৰণ এতিয়া আমি অকলে ফুৰা আৰু নহব কাৰণ যতে যাম একেলগে যাম আৰু এ চাওকচোন আজি মই ধুনীয়াকৈ শাৰী পিন্ধি হাজি কাছি ওলাইছো কাৰণ মই শাৰী ইমান নিপিন্ধুৱে যতে যাওঁ মানে চুইজাৰ পিন্ধিয়ে যাওঁ তো আজি ভাবিলো শাৰী পিন্ধি যাম তো এয়া ওলাই গলো আমি ঘৰৰ পৰা তাৰপিছত এয়া বৰমাহতৰ ঘৰ গৈ পালো আৰু ভাবিলো আপোনালোককো দেখুৱাও চাওকচোন ঘৰখনৰ হতে ইমান ধুনীয়াকৈ সজাই ৰাখিছে আৰু এনেকৈ সজাই ৰাখিলে ঘৰবোৰ ভাল লাগে ন আমি যাম কাৰণে চাগে আৰু বেছি ভালকৈ সজাই ৰাখিছে তাৰপিছত এয়া আমাৰ পোৱালিটো চাওকচোন ইমান বেছি মৰম লগা ন তাৰপিছত অলপ টাইম বহিলো আৰু আমাকো খাবলৈ কিবা কিবি দিলে আৰু তেনেকৈ আমিও খাই কৰি ললো আৰু ইমান বেছিও ভিডিও কৰি থকা নাই কাৰণ আগতো বৰমাহতৰ ঘৰৰ পৰা ভিডিও দিছিলো তো কিনো আৰু ভিডিও কৰি থাকিম বাৰে বাৰে তো কৰি থকা নাই আৰু তাৰপিছত কাপোৰ কানি এনেকৈ হলাই ললো হলাই কৰি অকমান আগফালে ওলাই গলো গৈ আমি অলপ ফুৰি আহিলো কাৰণ এটা ঘৰত আৰু গোটেই দিনটো বহি থকাটো সম্ভৱ নহয় অকমান ওলাই যাবই লাগিব তাৰপিছত এয়া অলপ ৰেষ্ট কৰিলো খাই বৈ লৈ আকৌ বৰমাই পিঠা বনালে পিঠা দি পেলাই আমাক চাহটা দিলে খাই কৰি লৈ আৰু ঘৰলৈ আহিলো আৰু এয়া তাতো দুখনমান ফটো তুলিছিলো ভাবিলো আপোনালোকক দেখুৱাও আৰু ঘৰ আহি পাই আকৌ প্লেনিং কৰিলো যে আমি আজি বিৰিয়ানী খাম আমাৰ নগাঁৱতে খোলা আৰসালান কলকাতা বিৰিয়ানী তাৰ পৰা ভাবিলো যে বিৰিয়ানী টেষ্ট কৰি চাম এখন নতুনকৈ খুলিছে তাৰ পৰাও খোৱা নাই তো ভাইটিৰ লগত মই গুচি গলো বিৰিয়ানী আনিবলৈ তাত মানে বহি খোৱাটো ভাল নালাগে ভাবিছো ঘৰতে আৰামত খাম তো এয়া আমি লৈ ললো আৰু ইমান ধুনীয়াকৈ পেকেজিং কৰি দিছে দেখি মানে বহুত বেছি ভাল লাগিছে আৰু এতিয়া আমি ইয়াৰ টেষ্টটো আপোনালোকক খাই জনাই আছো আৰু এয়া আমি ধুনীয়াকৈ ৰেডি কৰি লৈছো আৰু অকমান ধুনীয়াকৈ ভিডিও লৈ লৈছো তাৰপিছত এয়া হামলা আৰম্ভ হৈ গ'ল আৰু সবে এতিয়া আমি খাবলৈ ললো আৰু তাইক চাওকচোন মানে ভিডিও কৰা দেখিলে আৰু তাইক কোনে পায় মানে কেমেৰা আগে আগে থাকিব তাৰপিছত আমিও এনেকৈ গোটেইকেজনীয়ে খালো আৰু সঁচাকৈ বিৰিয়ানীখিনি বহুত বেছি টেষ্টি আছিলে বহুত বেছি ভাল লাগিছে খাই পেলাই আৰু তেতিয়াও ফটো তুলিলো কাৰণ যিয়ে নকৰো ফটো তুলিবই লাগিব তো আকৌ ফটো তুলি আপোনালোকক দেখুৱালো আকৌ আৰু তাতে আজি আছিল আকৌ দেৱালী তো ভাবিলো আপোনালোকক অকমান বাহিৰখনো দেখুৱাই দিও কোনে কেনেকা ডেকোৰেশন কৰিছে তো আমি ৰাস্তাত ওলাই গলো অলপ ফুৰিবলৈ আৰু এয়া মানুহবোৰে পুৰা বম ফুটাই আছিল আৰু এইবাৰ দিৱালীও ইমান বেছি ডাঙৰকৈ মানুহবিলাকে সেলিব্ৰেট কৰা নাই জুবিনদা মৰাৰ কাৰণে সবে অকমান দুখ পাইছে আৰু এতিয়ালৈকেতো জুবিনদাই কোনো ধৰণৰ ন্যায়ও পোৱা নাই তো মানুহবিলাকে ইমান ডাঙৰকৈ সেলিব্ৰেট কৰা নাই তো আমিও এনেকৈ ৰাস্তাত অকমান খোজ কাঢ়িলো গোটেই কেইজনে আৰু মানুহবিলাকৰ ঘৰবিলাকো ইমান ঠাণ্ডা পৰিৱেশ দেখি পেলাই বেয়াও লাগিছে আৰু এইপিনে চাওকচোন জুবিনদাক ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি দি থৈছে তাৰপিছতে সাৰাক এতিয়া বম লাগে তো আমিও অলপ বম এনেকৈ কিনি আনি তাইক দিলো আৰু তাইও বহুত বেছি হেপী হৈছে কাৰণ সৰু ল'ৰা ছোৱালী এইবোৰ বস্তু বহুত ভাল পায় ন আৰু ভয়ও কৰিছে বেছেৰি তাৰপিছত আমিও সৰু হৈ গলো অকমান টাইমৰ কাৰণে আমি অলপ এনেকৈ ফুটালো আৰু বম চম তো আপোনালোকেও কেনেকৈ দেৱালী সেলিব্ৰেট কৰিলে কমেন্ট কৰি জনাব
তাৰপিছত দেৱালীও শেষ হ'ল, আমিও ভাত পানী খাই শুই গ'লোঁ। তাৰপিছত মোৰ ইমান মানে জেতুকা লগাব মন গৈছিলে পিচি পেলাই। তাৰপিছত এয়া হাত ৰঙা হৈ যাব বুলি মই ধুনীয়াকৈ গ্ল'ভছ পিন্ধি পেলাই জেতুকা অলপ পিচি লৈছোঁ। তাৰপাছত ধুনীয়াকৈ জেতুকাখিনি মানে এতিয়া লগাম আৰু গা পা ধুই লৈছোঁ। তাৰপাছত এয়া ছাৰাহঁতো যাবলৈ ওলালে, কাৰণ আজি আমি ঘৰলৈ যোৱাৰ সময় আহি গ'ল। তো ইহঁতকো আমি গ'লোঁ ৰাস্তাত আগবঢ়াই দিবলৈ, আৰু বেয়াও লাগি আছে, ইমান দিন একেলগে আছিলোঁ, এতিয়া গুচি গৈ আছে। হাই গাইজ, আজি হ'ল নেক্সট ডে মৰ্ণিং। আজি গৈ আছোঁ অলপ ফুৰিব, নহয় বেমাৰী চাবই যাম। আৰু কাক চাব গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। তো ব'লক, ৰেডি হৈ লগ পাই আছোঁ। আৰু এইপিনে গাইজ আমি ৰেডি হৈ গ'লোঁ, আৰু এয়া মোৰ পিছফালে আছে বৰমা। আৰু মোৰ কমপ্লিট লুকটো ভাবিলোঁ আপোনালোকক এবাৰ দেখুৱাওঁ, আৰু কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। আৰু এতিয়া আমি গোটেইখিনিয়ে ঘৰৰ পৰা ওলাই গ'লোঁ, আৰু আজি আমি চাবলৈ গৈ আছোঁ বৰমাৰ মাকক। বৰমাৰ মাক বহুত দিনৰ পৰা বিচনাতে পৰি আছে, বহুত বেছি বেমাৰ হয়। তো ভাবিলোঁ আজি গোটেইকেইজনী একেলগে গৈ পেলাই চাই আহোঁ। তো আমি ওলাই গ'লোঁ, আৰু নানীৰ কাৰণেও কিবা কিবি অলপ কিনি ল'লোঁ। কিনি লৈ মানে ঘৰ বিচাৰি পোৱা নাই, কাৰণ সৰু থাকোঁতে আমি গৈছিলোঁ, আৰু আম্মাহঁতো বহুত আগতে গৈছিলে, তো পাহৰি গৈছে, জেগাবোৰো বহুত বেছি আপগ্ৰেড হৈছে, চেঞ্জ হৈ গৈছে। তো আমি মানে গোটেইখন ঘূৰিয়ে আছোঁ, কিন্তু ঘৰ গৈ বিচাৰি নাপাওঁ। তো যেনে তেনে বিচাৰি পালোঁ। তো আহি লৈ আৰু চাহ তাহ অলপ খাই ল'লোঁ। হাজবেণ্ডো আহিলে, তাৰপিছতে হাজবেণ্ডে আজি ক'লে ঘৰত বিৰিয়ানী বনাব। তো গোটেইখিনি বস্তু ৰেডি কৰি দিলোঁ, কাৰণ মাইকী মানুহজনীতো আৰু লগত লাগিবই লাগিব ন। তো মই গোটেইখিনি ৰেডি চেডি কৰি দিলোঁ, কি ক'ত লাগে মোক গোটেইখিনি ক'লে, মই কৰিলোঁ। তাৰপাছত এতিয়া ধুনীয়াকৈ হাজবেণ্ডে বনাব, মোৰ লগত ধুনীয়াকৈ হেল্প কৰিম। আৰু আম্মাহঁতেও কৰিছে বাৰু, চবেই মিলি পেলাই ধুনীয়াকৈ আজি বিৰিয়ানী বনাই পেলাই খাম। তো ব'লক দেখাই আছোঁ। এইপিনে আমাৰ গৰম গৰম বিৰিয়ানী ৰেডি হৈ গ'ল। আৰু বহুত দিনৰ পৰা হাজবেণ্ডে কৈ আছিলে আমাৰ ঘৰত বিৰিয়ানী বনাব বুলি, আম্মাহঁতেও খাম বুলি কৈ আছিলে হাজবেণ্ডৰ হাতৰ। আৰু সি বহুত ভালকৈ বনায় বিৰিয়ানী, বহুত বেছি টেষ্টি হয়। তো আজি কেনেকুৱা হৈছে খাই পেলাই আপোনালোকক জনাই আছোঁ। আৰু এতিয়া আমি খাবলৈ বহিলোঁ গোটেইকেইজনীয়ে। তাৰপিছত খালোঁ, আৰু বহুত বেছি ভাল লাগিল খাই, আৰু ৰখা নাই, ঘৰলৈ গুচি আহিলোঁ। তাৰপিছত ৰাতি শুই থাকিলোঁ, আৰু আজি হ'ল নেক্সট ডে মৰ্ণিং। এতিয়া মই যাব ওলাইছোঁ স্কুলত। আৰু মই নতুনকৈ স্কুল এখনত জইন কৰিছোঁ। তো মই আজিকালি ঘৰতো ভালকৈ থাকিব নোৱাৰা হৈছোঁ, কাৰণ স্কুল থাকে। তো তাৰপাছত মই গৈ পালোঁ, আৰু ষ্টাফৰ কোনো অহা নাছিলে। তো লাহে লাহে চব আহিলে। তাৰপাছত মই ষ্টুডেণ্টছৰ এটেণ্ডেঞ্চখিনিও লৈ ল'লোঁ, আৰু মোৰ যি ক্লাছ কৰাবলগীয়া আছিলে সেইখিনিও কৰাই ল'লোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব।